নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে অংগনবাড়ী ৰিক্ৰুইটমেণ্ট 2025ৰ এটা নটিফিকেশ্যন লৈ আহিছোঁ। যদি আপোনালোক অংগনবাড়ী জবৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। কেনেধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি অংগনবাড়ী ৰিক্ৰুইটমেণ্ট 2025ৰ এটা অভাৰভিউ চাই লওঁ। ইয়াতে আপোনালোকৰ UP অংগনবাড়ী ৰিক্ৰুইটমেণ্ট 2025ৰ নটিফিকেশ্যন ইতিমধ্যে মুকলি হৈ গৈছে। ইয়াতে আপোনালোকে অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে 9,297টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। ৱৰ্কাৰ আৰু হেল্পাৰৰ বাবে পোষ্ট মুকলি হৈছে। যদিও UPৰ বাবে মুকলি হৈছে পদকেইটা, আপোনালোকে অল ইণ্ডিয়াৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। ইণ্ডিয়াৰ যিকোনো ষ্টেটৰ কেণ্ডিডেটে ইয়াতে মেল ফিমেল সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন, এজ লিমিট আৰু আন এলিজিবিলিটি লাগিব আমি সকলোখিনি ডিটেইলছ ইয়াতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভেকেঞ্চি নাম দিয়া হৈছে অংগনবাড়ী ভৰ্তি 2025 আৰু অৰ্গেনাইজেশ্যন নেম হৈছে UP অংগনবাড়ী আৰু পোষ্ট নেম হৈছে অংগনবাড়ী ৱৰ্কাৰ এণ্ড অংগনবাড়ী হেল্পাৰ। ৱৰ্কাৰ আৰু হেল্পাৰ দুয়োটাৰ বাবে পদ মুকলি হৈছে। ইয়াতে টোটেল পোষ্ট হৈছে 9,297টা পোষ্ট, 9,297টাকৈ পদ আপোনালোকে দেখিবলৈ পাব। আৰু এপ্লাই মোডটো ইয়াতে অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোক ইণ্টাৰেষ্টেড হয়। আৰু ইয়াৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 35 ইয়াৰ্ছ দিয়া হৈছে। আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। OBCৰ বাবে 3 বছৰকৈ, SC STৰ বাবে 5 বছৰকৈ আৰু যিখিনি PWD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। সকলোৰে বাবে এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া নাই। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকৰ এক্সাম হ'ব প্ৰথমতে, তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব ইয়াতে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ৱৰ্কাৰৰ বাবে আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি হেল্পাৰ আছে তেওঁলোকৰ বাবে 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব আৰু আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে অল ইণ্ডিয়াৰ কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইণ্ডিয়াৰ যিকোনো ষ্টেটৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। সকলোৰে বাবে ভালেই এটা অপৰচুনিটি আহিছে। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াত দিয়া হৈছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনালোকৰ 15 নৱেম্বৰ 2025 আৰু লাষ্ট ডেটটো ইয়াতে 6 ডিচেম্বৰ 2025 দিয়া হৈছে। আপোনালোকে ইয়াতে 6 ডিচেম্বৰলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যোনসকল আপোনালোকৰ ফ্ৰেণ্ডছ আছে তেওঁলোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকেও যাতে ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰি ল'ব পাৰে। যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।